তুলনি বিয়া এখনৰ এইখিনি মুহূৰ্তক বাৰু কি বুলি কোৱা হয় মোক কোনোবাই ক'ব পাৰিবনে বাৰু? হেল্ল' নমস্কাৰ, মই গুঞ্জন, ৱেলকাম বেক টু মাই চেনেল। আজি মানে আমাৰ ষ্টুডেণ্ট এগৰাকীৰ তুলনি বিয়া, মানে মাক লৈ যাব লাগে কাৰণ ভণ্টি নাই গম পায় ন, সেইকাৰণে আজিকালি মাৰ লগৰী ময়ে হ'বলগীয়া হৈছে। আনফালে মাও একদম সাজি কাচি ওলাইছে, বোলে টিউচনৰ ছোৱালীৰ বিয়া ন, ধুনীয়া হৈ যাব লাগিব নহয়। আহিলৈ বৰ বেয়া সময়টোতে পালো, মানে যিটো সময়ত পাব নালাগিছিলে সেই সময়টো পালো। এই সময়টোক বাৰু কি বুলি কয় মোক কোনোবা জানে যদি ক'বচোন। আহা, মই যে কি মূৰ্খ আছিল ন, সৰুতে ভাবিছিলো যদি এনেকুৱা বিয়া খাবলৈ যাওঁ মোৰ দাড়িয়ে নগজিব, সেইকাৰণে ৰীতি নীতিবোৰ ইমান নজনাই হলো। এতিয়া দেখিছো আপোনালোকে সুধিছো আৰু ক'ব বুলি আশা থাকিল। পিছে সেইকণ সময়ক কি বুলি কয় নাজানিলো, এইকণ সময়ক কি বুলি কয় জানো কিন্তু দেই, এইকণ সময় কোৱা হয় খানা খোৱা টাইম। আগফালে পিছে গীতাঞ্জলিক মই বহাই লৈছো, মানে তাইৰ লগৰ যে আহিছিলে, মই বোলো অকণ মোক কোম্পানী দিয়া আকৌ, কিন্তু কি হ'ব আজি লোকচানতে গলো। গম পোৱা নাছিলো তাই ভেজিটেৰিয়ান হলেও বোলো মাছটো ৰাখিব পাৰিলেহেঁতেন ন, মই খালোহেঁতেন নহয়, কিন্তু নাৰাখিলে। হ'ব দিয়ক আৰু চলিব আৰু। সন্ধিয়াৰ সময়ত ছট পূজা আছিলে। ছট পূজা গম পাই ৰাতিপুৱা সময়তো হয়, তাৰ আগদিনা সন্ধিয়া সময়তো হয়, সূৰ্য অস্ত আৰু সূৰ্য উদয়ৰ পূজা নহয় জানো। মই পিছে ইমান বিশেষকৈ নাজানিম, যদি কোনোবা বিহাৰী সম্প্ৰদায়ৰ মানুহে চাই আছে তেতিয়াহ'লে মোক ক'বচোন আপোনালোকে, সঁচাকে মই জানিলে ভাল পাম। জীৱনত প্ৰথমবাৰ এই পূজা চাবলৈ আহি যথেষ্ট ৰীতি নীতি পৰম্পৰাৰ বিষয়ে গম পালো। অন্য কথাত গম পালো যে যদি কাৰোবাৰ বিয়া হয় বা ল'ৰা ছোৱালী যদি জন্ম হয় তেতিয়াহ'লেও এনেকুৱা ধৰণৰ এটা ৰীতি নীতি পালন কৰে। পিছে আপোনালোকক আকৌ এনেকৈ লগ পাম বুলি আশাৰে বাই।